তো হাই ফ্রেন্ডস নমস্কাৰ তো অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ তো ভাবি আছে কিহৰ ওপৰত ভিডিঅ' হ'ব তো আজি আমাৰ প্লাম্বিঙৰ ওপৰত কিছু হ'ব তো আপোনালোকে জানে মোৰ দুটা চেনেল আছে জ্যোতি ইলেক্ট্ৰিকেল আৰু জ্যোতি প্লাম্বিং তো আজি প্লাম্বিঙৰ বিষয় হ'ব তো আপোনালোকে যদি ঘৰত এটা প্লাম্বিঙৰ কাম কৰিব খোজে তো সামগ্ৰী কি লাগিব সামগ্ৰীবিলাকৰ নাম কোনটো সামগ্ৰী ক'ত ব্যৱহাৰ হয় তো কমপ্লিট আজি মই দেখাম তো মই আহি গৈছোঁ আমাৰ শ্ৰীকৃষ্ণ মানে ভাণ্ডাৰ তো এইখন এখন হাৰ্ডৱেৰ দোকান হয় তো ইয়াৰ পৰা মই সামগ্ৰী কিছু লওঁ তো আপোনালোকে দেখিব পাৰিছে তো ইয়াৰ পৰা মই সামগ্ৰী মানে মোৰ কামৰ সামগ্ৰী লওঁ তো আজি আপোনালোকক কমপ্লিট মানে বস্তুটো দেখাম কি মানে বস্তু লাগে কি নালাগে তো আহক দোকানৰ ভিতৰত যাওঁ বস্তুখিনি দেখাই থাকিম তো ফ্ৰেণ্ডছ চাই থাকক তো ফ্ৰেণ্ডছ বৰ্তমান মই মানে গুদামত আহি গৈছোঁ তো গুদামত আপোনালোকৰ ফাৰ্ষ্ট বস্তু যখন পাইপ তো প্লাম্বিং কাম কৰা প্ৰথম বস্তুটো হ'ল আপোনাৰ পাইপ তাৰপিছত আপোনালোকৰ পাইপৰ বস্তু তো পাইপখিনি দেখাম তো পাইপ কিমানটা কোৱালিটিৰ পাইপ থাকে আৰু কোনটো পাইপ ক'ত ব্যৱহাৰ হয় আৰু কোনটো দিলে মানে ভাল হয় আপোনাৰ ঘৰৰ কাৰণে তো ফ্ৰেণ্ডছ মই বৰ্তমান গুদামত আমাৰ দেখা পাইছে ইয়াতে পাইপ আছে তো পাইপৰ বিষয়খিনি আপোনালোকক বুজাই দিম তো ফ্ৰেণ্ডছ আহক ফ্ৰেণ্ডছ আপোনালোকে দেখিব পাৰিছে ইয়াতে মানে আমাৰ পাইপখিনি আছে তো এইবিলাক হ'ল পাইপ তো মানে আমাৰ প্লাম্বিঙৰ কাম কৰা পাইপ তো ইয়াতে আমাৰ দুটা কোৱালিটিৰ বৰ্তমান পাইপ আছে তো এটা হ'ল আপোনাৰ CPVC আৰু এটা হ'ল EPVC তো আপোনালোকে পাইপৰ বিষয়টো জানিব লাগে তো পাইপৰ আপোনালোকৰ এতে আমাৰ ইয়াতে দুটা কোৱালিটিৰ বেছি তো পাইপ থাকে আপোনালোকৰ তিনটা কোৱালিটিৰ পাইপ আপোনালোকৰ মাৰ্কেটত এভেইলেবল হৈ থাকে তো এটা হ'ল আপোনাৰ EPVC এটা আপোনালোকৰ অনলি ঠাণ্ডা পানী ব্যৱহাৰ কৰা আৰু এটা হ'ল আপোনালোকৰ CPVC ঠাণ্ডা পানী গৰম পানী আৰু এটা থাকিলে আপোনাৰ PPR মানে কোনটো কয় মানে ইয়াতে মই লগাই দিম কেপশ্যনত তো PPR পাইপটো হ'ল আপোনালোকৰ সেউজীয়া কালাৰৰ তো এইটো বিশেষ কৰি আপোনালোকৰ আঠা লগাই ব্যৱহাৰ নকৰে এইটো হ'ল আপোনাৰ হিটিং টেকনলজি ব্যৱহাৰ কৰি এইটো মানে ঘৰত আপোনালোকে কাম কৰিব পাৰে এই যোনটো PPR আছে সেইটো আপোনালোক গৰম পানী ঠাণ্ডা পানী দুটা সাপোৰ্ট কৰে তো আমাৰ ইয়াতে বৰ্তমান আছে এইটো হ'ল আমাৰ CPVC আৰু EPVC তো আপোনালোকৰ CPVC ৰ দুটা কোৱালিটিৰ আপোনালোকৰ পাইপ আহে তো এটা হ'ল CPVC ৰ আপোনালোকৰ 11 HDR আৰু এটা হ'ল আমাৰ 13 HDR CPVC যোনটো আপোনালোক গৰম পানী ঠাণ্ডা পানী দুটা ব্যৱহাৰ কৰে তো আপোনালোকৰ এইটো বস্তু চাবলৈ ঘৰত যদি আপোনালোকে গিজাৰৰ কাৰণে খালি ব্যৱহাৰ কৰিছে গিজাৰ অনলি ফৰ তাহলে আপোনালোকে CPVC ৰ 11 HDR আৰু অনলি এনে যদি আপোনালোকে ব্যৱহাৰ কৰে তাতে আপোনালোকৰ লাগিব 13 HDR এটো হ'ল নম্বৰ বাকি হ'ল আমাৰ EPVC তো EPVC ৰ পাইপৰ আপোনালোকৰ এটা কোৱালিটি হে বাকি আপোনাৰ পাইপটোৰ থিকনেছটো কিমান আপোনালোকে কিমান মানে বাজেট হয় বাজেটৰ ওপৰত ডিপেন্ড কৰে এইখিনি হ'ল পাইপৰ বস্তুখিনি তাৰ পিছত আমি আপোনালোকক পাইপত মানে লগোৱা সামগ্ৰী ALT আমাৰ ইউনিয়ন কি কয় কি নকয় তো ফ্ৰেণ্ডছ চাই থাকক এইবাৰ আমি আছো পাইপত লগোৱা বস্তুখিনি তো আপোনালোকৰ আৰু এটা বস্তু গং তো CPVC আৰু EPVC তো CPVC ৰ আপোনাৰ 1.5 ইঞ্চিও পায় EPVC ৰ 1.5 ইঞ্চিয়ে পায় কিন্তু EPVC ৰ আপোনালোকৰ এটা 3/4 থাকে তো এগেন্সি যোনটো থিকনেছ থাকে অলপ কম থাকে এইটো আপোনালোকে জানি ল'ব লাগে নিজে মানে তাৰ পিছত আমি আপোনালোকক বস্তুখিনি দেখাম তো সামগ্ৰী ইয়াতে কি ব্যৱহাৰ হৈ আছে তো ইবিলাক হ'ল আমাৰ EPVC তো আপোনালোকে সেমে পাব EPVC CPVC এনেকা মডেলে আহে নামবিলাক একে কয় তো আমি এবাৰ আপোনালোকক নাম বুজাম তো ইয়াতে আপোনালোকে দেখিব পাৰিছে তো এইটো হ'ল আমাৰ ৰেডিউচাৰ সকেট বুলি কয় হা এইটো হ'ল আপোনালোকৰ 1 ৰ পৰা হাফ বা মানে 1.5 ৰ পৰা 1 ইটো কয় আমাৰ ৰেডিউচাৰ তাৰ পিছত হ'ল আপোনাৰ এইটো হ'ল আমাৰ T তো এইটো 1.5 ৰ মানে 1 আৰু 1.5 ৰ T এইটো T বাকি ইয়াতে আছে আমাৰ এইটো L তো এইটো কয় মানে আমাৰ ৰেডিউচাৰ এলবো দেখা পাইছে আপোনালোকে তো বাকি এইটো হ'ল T এইটো হ'ল আমাৰ T তো বাকি ইয়াতে এইখিনি বস্তু আপোনালোকে গম পাব ইয়াতে মানে বস্তুটো যি আছে এইটোৱে নাম কয় TL তো বাকি জানিব লগা বস্তু আছে ইয়াতে এইটো বস্তু এইটো কয় আমাৰ টেংক নিপুল এইটো হ'ল নাম্বাৰ 1 বস্তু নিপুল তো আপোনালোকৰ টেংকিটো যেটো লাগাব টেংক নিপুল তো বাকি এইটো হ'ল আমাৰ এইটো কয় ৰেডিউচাৰ সকেট এইটো কয় ৰেডিউচাৰ সকেট আৰু এইটো হ'ল আপোনাৰ কেপলাৰ আপোনালোকৰ যদি পাইপটো জইন দিব কৰে এইটো পাইপ লগত এইটো কয় কেপলাৰ এইটো হ'ল আমাৰ 3/4 ৰ তো আপোনালোকে 1 ইঞ্চি হাফ ইঞ্চি ইফালে 1.5 ইঞ্চি সবখিনিয়ে পাব খালি নামটো আপোনালোকে জানিব লাগে তাৰ পিছত আৰু এটা বস্তু জানিব লগা বস্তু তো এইটো হ'ল আমাৰ ইউনিয়ন জইন বুলি কয় আপোনালোকে এইটো খোলা খায় এনেকৈ খুলিব পাৰে ভাবিছে এইটো ইউনিয়ন জইন তো তাৰ পিছত আছে আমাৰ এইটো হ'ল MTA আৰু FTA তো আপোনালোকৰ MTA FTA এইটো হ'ল আমাৰ FT MT নহয় MT টো বাহিৰত ওলাই থাকে তো বাকি ইয়াতে আছে তো দেখিব পাৰিছে এইটো এটা টেংক নিপুল তো এইটো বেলেগ মডেলৰ বাকি আৰু এটা বস্তু জানিব লগা বস্তু এইটো হয় আমাৰ গেট ভাল্ভ তো এইটো কয় গেট ভাল্ভ মানে আপোনালোকে যেতিয়া মানে ঘৰত যেনেকৈ MCB থাকে তো এইটো MCB কোৱা যায় মানে আমাৰ ইলেক্ট্ৰনিক ভাষাত MCB এইটো আপোনালোকে পানী আটকাই দিব পাৰে
তো এইখিনি বস্তুৱে একে চব আছে আপোনালোকে একবাৰ চাই লওক ভিউটো তো এইখিনি চবখিনি TL আৰু সকেট একে সেম তো এইখিনি আমাৰ নামখিনি তো ইয়াৰ পাছত আপোনালোক খালি টেংকিটোৰ মানে কিছু দেখাম টেংকিৰ মানে আমি কি টেংকি ক'ত কি ব্যৱহাৰ হয় তো ফ্ৰেন্ডছ চাই থাকক তো আপোনালোকে দেখিব পাৰিছে এইবিলাক মানে নানানটা মডেলৰ আছে তো ইয়াতে এইটো শকেছ কৰা আছে বাকি আমাৰ গুদামত আছে আৰু এইখন দোকানখন একবাৰ ভিডিও দেখাই দিয়ক তো এবাৰ এই দোকানটো একবাৰ চাই লওক তো এইখন হ'ল আমাৰ শ্ৰীকৃষ্ণ ভাণ্ডাৰ তো এইখন আমাৰ আছে আমাৰ দ্বাৰকা আৰু দেউলিৰ মাজত আছে তো অপোজিট সাইডত আপোনালোকৰ ইনভাৰ্টাৰ আছে সোণালিকা ইনভাৰ্টাৰটো আছে তো বাকি এইবিলাক হ'ল আমাৰ টেংকিবিলাক তো টেংকিবিলাক দেখিব পাৰিছে এইবিলাক হ'ল টেংকি তো আপোনালোকে টেংকিৰ কোম্পানীটো জানে সিনটেক্স আছে আশীৰ্বাদ আছে ইফালে আমাৰ সুকন আপোনালোকে এইটো আপোনালোকৰ মানে কি কয় এইটো মিস্ত্ৰীয়ে মানে ডিপেন্ড কৰিব কোনটো বস্তু লগায় আপুনি জানিব লাগে তাও ক'ব এইটো কোনটো লগা তো বেছিভাগ আমি যেটো সিনটেক্সটোৱে লগাই দিওঁ আমি কাম কৰি সিনটেক্স আৰু আশীৰ্বাদৰ বেছি লগাই দিওঁ তো বাকি একবাৰ দোকানখন চাই লওক তো ভিউটো একবাৰ দেখাই লওক তো এইবিলাক এইটো হ'ল হাৰ্ডৱেৰ দোকান হয় তো ফ্ৰেন্ডছ এইখিনিয়ে তো যেহেতু আপোনালোকক দেখাই দিলোঁ তো আপোনালোকক বস্তুখিনি দেখাই দিলোঁ কি বস্তু মানে ক'ত ব্যৱহাৰ হয় তো আজিৰ কাৰণে এইখিনিয়ে ভিডিঅ'টো বহুত লম্বা হ'ল তো যদি প্লাম্বিং চাই থাকিব তো বাই বাই ফ্ৰেন্ডছ